ল'ৰা পাইছানে? নাই ছাৰ, বিচাৰি আছো। বসু বতাৰী আপুনি পাইছে নেকি? নাই ছাৰ, মোৰ মতে এইটো ফাইল ৰাকেশৰ হাততে আছে ছাৰ। খাটাং। সি আহিবলৈ মই এতিয়া ৰৈ থাকিব লাগিব। ইফালে আৰ চাহাবে ফাইলটো ইমাৰ্জেঞ্চি খুজি পঠিয়াইছে। ই নাহিব নেকি ছাৰ? কি কিয়? ছাৰ, আপুনি যদি গালি নাপাৰে মই কথা এটা কওঁ। কোৱা। সি মানে কালি মোক কথা প্ৰসংগত কৈছিল সি বোলে থানাৰ চাকৰিটো এৰিব নেকি। কিয়? এই বিউটি ভনীয়েকৰ কেছটো যে আপুনি নাজানে জানো? কি কেছ? কি হ'ল? এই বাপেৰক অফিচলৈ আহোঁতে শান্তি নিদিয়ে যে কিয়? এই কুলাংগাৰ হত এইবাৰ বাৰিষা হওক তহঁতক দেখুৱাই দিম বাপেকে। ঘটনা ঘাইল কৰি দিম মই, কৈ দিছো কিন্তু। পইচা অকমান ইফালে যাকছো। হা কি কলি? মাংস খাও, মাংস খাও। লিভাৰ ফ্ৰাই ভাল পাও? ৰহ বাপেকে, আজি বাপেৰৰ লিভাৰটোকে খাবি। শেষ কৰি দিছ তহঁতি। আৰু অকমান ইফালে যাকছো। কি হ'ল? ফোনটো কৰিবলৈ ইমান শান্তি নিদিয়ে যে কিয়? কাম এটা আছে, অকণ ইফালে যাকছো। এই যি কৈ থাক, মই ইয়াতে বহি থাকিম। কি কৰে নৰধম? এই নৰধম, আঁতৰ বুলি কৈছো নহয়। ৰাকেশক বিচাৰি পোৱা নাই। অৱশ্যে ময়ো আজি দুদিন ধৰি তাক দেখা নাই। বাৰু ৰাকেশ তাক দেখিলে থানালৈ মাতা বুলি ক'বচোন। কিয়, কিবা জগৰ লগালে নেকি? নাই, থানালৈ যোৱা নাই যে, ছাৰে বিচাৰিছে। সি আকৌ থানালৈ কিয় যোৱা নাই? আৰে বিউটি বাইদেউ ভনীয়েকৰ কেছটো। নেহাক ৰাকেশ দাই ভাল পোৱা নাছিল জানো? আচ্ছা, তাৰ পাছত? বিউটি বাইদেৱে ৰাকেশ দালৈ নিদি বেলেগ ল'ৰাৰ লগত বিয়া ঠিক কৰিছে। ৰাকেশ দাই বোলে বিয়া ভাঙিব গৈছে। কি? তোৰ মূৰৰ কিবা বিকৃতি ঘটিছে নেকি? ফোনত কথা পাতি থকা মানুহটোক যে বিচনা চাদৰখনে ঢাকি ধৰিলি, পৰা খোৱা পাইছ। আপুনি নিজৰ কথাটো কৈছে, মোৰ কথাটো কিয় নুশুনিছে? অকণমান লাহে 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 লাহে। মানে আপুনি অকণ মনে মনে থাকক যে, আপুনি মোৰ কথাটো কিয় নুশুনিছে? কিয় শুনিম? ঘৰত বাচ্ছাৰ অশান্তি, ইয়াত তহঁতৰ অশান্তি। এইবাৰ বাৰিষা আহিবলৈ দে, ঘটনা ঘাইল কৰি দিম বাপে। বাৰিষাত আপুনি যি কৈছে লাহেকে ক, অকণমান মই কলা নহয় ক। মানে বাৰিষা যি হৈছে এইটো বাদ দিছে, মোক অকণ জেগাটো এৰি দিয়কচোন। কিয়? মানে মই অন্নপ্ৰসন্ন এভাগ পাতিম বুলি ভাবিছো। অন্নপ্ৰসন্ন কাৰ? তোৰ তাৰমানে মুখত ভাত দিয়া হোৱাই নাই? ভাত দিছে লাহে 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 লাহে। মানে মই সেইটো অন্নপ্ৰসন্নৰ কথা নকৈছো। মানুহৰ কথা যে মানুহে যেতিয়া নামানিছে, আস্থাই ঘাটে যে পোৱা নোখোৱা নোপোৱাকে যে পোৱা জিবাটাত কৈছে। আন্দোলনকাৰী। তই তাৰমানে আন্দোলনকাৰী। তাকেহে কৰিবলৈ কিন্তু জানি থবি, এইখন থানাত এই পুৰুষোত্তম গাৰ্গ থকালৈকে অন্নখনকাৰীৰ কাৰণে, আন্দোলনকাৰীৰ কাৰণে কোনো জেগা নাই। হয় বাবা, শুলি নেকি? কি? ৰাকেশক বিউটিয়ে সেইটো কথাৰ কাৰণে কিডনেপ কৰিছে? হয় ছাৰ, সি বহুত লাজ পাইছে। চেৰাবলীয়া ল'ৰা হলো সিওতো মানুহে দিয়কচোন। পুলিচৰ মানুহ হৈ এইবিলাক কাম কৰিব নালাগিছিল দেই। আৰু সকলোতকে ডাঙৰ কথা, প্ৰেমত কিন্তু বাধা দিব নালাগে, হয়নে নহয় ছাৰ? হ'ব, তুমি এতিয়া মোক প্ৰেমৰ আখ্যান শুনাব নালাগে। ছাৰে বাৰু আমাৰ কথা কৈ দিবগে নেকি? তইনো বিউটিৰ কথাটো ডাইৰেক্ট কিয় কৈ দিব লাগে? আপুনিহে প্ৰথমে উলিয়াইছিল। আৰে মই বেলেগ কথাহে ক'ব খুজিছিলো। হ'ব দিয়ক, ছাৰৰ লগতো কেতিয়াবা মিলি থাকিব লাগে। এইটো অৱশ্যে হয়। এইবিলাক মই কি শুনিছো? কি ছাৰ? তুমি ৰাকেশক কিয় কিডনেপ কৰিছা? মুখেৰে নামাতা কিয়? মানে ছাৰ, পুলিচ হৈ এইবিলাক কৰিবলৈ তোমাৰ লাজ লগা নাই? এইবিলাক কৰিবলৈ থানালৈ আহা। নেহা বিয়া ভাঙিবলৈ গৈছে আকৌ। একদম মনে মনে থাকা। ছোৱালী মানুহ অলপ ছোৱালীৰ দৰে থাকিবা। এইবিলাক ফটো আমি নকৰিবা। লাষ্ট ৱাৰ্ণিং দিছো বিউটি, নহলে SP ছাৰক কৈ এনেকুৱা জাগালৈ ট্ৰান্সফাৰ দিম নহয়। কি হৈছে? এতিয়া কান্দি দেখুৱাব আহিছে? ৰাকেশক বিচাৰি আনা। এনি হাও
উঠ বুলি কৈছো নহয় উঠ ইয়াত আন্দোলন চান্দোলন নহব উঠ নুঠো বুলি কৈছে নুঠো আগতে মোক বস্তু পাব লাগিছে তাৰপিছতে মই উঠিছো কি বস্তু অধিকাৰ অধিকাৰ টিকা এই গাঁৱটো ঠিক কৰি দিয়ক ঐ চাফা হৈ যাবি কিন্তু মই কৈ দিছো কুশল কোঁৱৰৰ নাম শুনিছ মুকুন্দ কাকতিৰ নাম শুনিছ কনক লতাৰ নাম শুনিছ এই চাফা হলে চাফা হৈ যাম মই ইমান দিনটো লেতেৰাই হৈ আছো আপোনাৰ হাতত যদি চাফা হৈ গৈছে মই যামগে চাগে এতিয়াহে খা কি হৈছেনো এ চাচোন আন্দোলন কৰিবলৈ জেগা পাইছে এইখিনি ইয়াক উঠাব আপুনি নোৱাৰে ইয়াক চাৰে উঠাব পাৰিব ই এটা বাংলা মাষ্টৰ অ সময় এনেই খালী পাতে অন্নপ্ৰসন্ন কৰি আছো খাপকে গিলি থম চাবিছো ঐ উঠ উঠ চাৰে হেৰি দেখা পালে গালি খাবি অ নুঠিছো মই মোৰ বস্তু পাব লাগিছে তাৰপিছতে মই উঠিছো এনেকে নহব এ ধৰে উঠ মোৰ কথা ছাৰক কোনে কলে কওক ৰাবা মই একো কোৱা নাই হে তেনেহলে তুমি নাই কোৱা যদি বস্তু নাই কলে এই ছাৰক আপুনি মোৰ কথা লগাইছেগে মোৰ কি দৰকাৰ লাগছে ছাৰক তোৰ কথা কৈ ঘুচা খাবা আপুনিও নাই কোৱা তুমিও নাই কোৱা তেনেহলে ছাৰে কেনেকে গম পালে ছাৰটোতো এতিয়া সৰবজান নহয় মোৰ ঘৰত ছোৱালীকেইজনী এনেই ইমান টেনচন লাগি থাকে ক'ত আৰু এইবিলাক আনৰ কথা ভাবি থাকিবলৈ সময় আছে এই জনা আছে দিয়া চিনা আছে চবকে বল বল ছাৰৰ ৰুমত অ মোক চাহ আচলে নিছা কমল এই চব আন্দোলনকাৰী ওলাইছ বল আমাৰ দাবী মানুহ বলাইছে মানিব লাগিব তোক। হয় নে কমল হয় নে কমল এইটো, মানুহ বলাইছে মানুহ বলাইছে মানে কোন লগনীয়া জানো এই চব বসুদা বাইলুঙে বাৰু মোক সন্দেহ কৰিছে নেকি এই তই চিন্তা নকৰবি মই আছো নহয় পৰপুৰুষই পৰস্ত্ৰীক হাত ধৰিবলৈ আহিছে তোক মই মোৰ ওচৰলৈ ৰাকেশক আনিব দিছিলো নে মোহনক ৰাকেশ দাক ছাৰ এতিয়া মোহনক তই ধৰি বান্ধি আনিছ কিয় ই থানাৰ কাম চম্ভালিব নেকি চাহ অকমান এৰি দিছো বহু অপমান পাইছো চাহ মই আজি থাকিব লাগিছিল ক'ত মই আছো ক'ত থানা পুলিচখিনিয়ে জানো আজিলৈকে মোক সেইটো সন্মান দিছে চাহ যিটো ল'ৰা আজি মই নিজে আপোনাৰ ওচৰলৈ আহিব পাৰিছো সেইটো ল'ৰাক আজি ধৰি বান্ধি আপোনাৰ ওচৰলৈ লৈ আহিছে চাহ ই ধৰ্ষণকাৰী ছাৰ নহয় ই আন্দোলনকাৰী ছাৰ আন্দোলনকাৰী ই বাহিৰত অনশন কৰি আছিলে অনশন ইয়াৰ বোলে কিবা অভিযোগ আছে আমাৰ ওপৰত এই কৈ দে হৈছে মোৰ আছে তাইকে দেখিছো আৰু ছোৱালী মানুহ হৈ ইমান খং কৰা নেপায় কিন্তু দেই এই ইমান জোৰকে নকবি শুনলি আৰু হাল্লা লগাই দিব শুনিলে শুনক মই কাবালে কেয়াৰ কৰা মানুহ নেকি শুনকচোন ইয়াৰ মাজতে মোৰ এষাৰ কথা ক'বলগীয়া আছে তই কোনো আমাৰ মাজত মাত মাতিবলৈ মই বিনয় দাস বিনয় দাসে হওক বা যিয়ে হওক থানাৰ কেছত মাত মাতিবলৈ তোৰ কোনো দৰকাৰ নাই এই ৰচোন তই বাহিৰা মানুহ হৈ আমাৰ কথাৰ মাজত সোমাই গেলি যে তাৰ মানে মোৰ কিবা কথা থাকিলে অভিযোগ থাকিলে থানালৈ আহিব নালাগে থানালৈ অভিযোগ দিবলৈ আহিছ ঠিকে আছে কিন্তু ভিতৰৰ কথাত মাত নামাতিবি মই মোৰ কথাখিনিহে ক'বলৈ আহিছো অ তই তাৰ মানে কেছ দিবা আহিছা হয় অ কচোন ক কেছটো কি কেছটো মানে আচলতে এনেকুৱা মোহন তোমাৰ কি হৈছে মোক ভালকে বুজাই কোৱাচোন চাহ ইমান দিনে মোৰ দুখত বুকুবিলাক গোট খাই পাথৰ এটা নিচিনা হৈ গৈছে চাহ দুখত বুকু গোট খাই পাথৰ হৈছে মানে বুকুত দুখবিলাক গোট খাই পাথৰ এটা নিচিনা হৈ গৈছে গোলবাটাৰ ফ্লত বুকুত হয় জানো এই আপুনি মনে মনে থাকক হে কোৱা কি হৈছে কোৱা মই বহু কষ্টত উশাহ লৈ জীয়াই আছো চাহ আজি চবৰ আগতে মোৰ দুখবিলাক জনাই দিবলৈ বিচাৰিছো চোৱা মোহন মোৰ কিন্তু এতিয়া খং উঠিব কি ক'বলগীয়া আছে ভালকৈ কোৱা ক'বলগীয়াখিনি মই কৈছো কিন্তু এনেকে নকৈছো মিটিং এখন পাতিছো তাৰপিছতে মই কথাখিনি কৈছো চাহ মিটিঙত হয় চাহ মই থানাতে মিটিং এখন দিছো আৰু মোৰ মিটিঙত আপুনি সভানেত্ৰী চাহ হেই সভানেত্ৰী নহয় সভাপতি অতি চাহ আপুনি সাউতকে এবাৰ আহিবচোন তাৰ নহলে ইয়াক সেই লকাপতে ভৰাই ছেটআপ কৰি দিওঁ নেকি নালাগে ৰ'ব মোহন তুমি এতিয়া যোৱা মই গৈ আছো হ'ব চাহ আপুনি থানাত চব মানুহকে মিটিংখনলৈ মাতি দিবচোন মানে মানুহ অকণ বেছি হ'লে মোৰ লেষ্টাৰটো দি ভাল লাগে আৰু কি তাৰমানে তুমি নিজৰ দাদাবোৰ ওপৰত কেছ দিবলৈ আহিছা হয় অ কেছ দিলে তোৰ দাদাই বেয়া নাপাব বহুত ধৈৰ্য ধৰিলো আৰু নোৱাৰিছো আজি আইনৰ সহায় ল'মেই আপোনালোকে কিবা এটা কৰক আমাৰতো ক'ব লগা নাই আচ্ছা তোৰ দাদাৰ ফোন নাম্বাৰটো কচোন লিখক লিখচোন 98541
20-944. ৰাকেশ কলৈ গ'ল ই কেনেবাকে নেহাৰ ওচৰলৈ যোৱাগে নাইতো এবাৰতো ফোনটো কিয় চুইচ অফ হৈ আছে ক'ত যাব পাৰে বাৰু ই হেল্ল' তোলৈকে ফোন কৰিম বুলি ভাবিছিলো মই ক'ত আছ তই ঘৰতে থাক চাবি কিন্তু ৰাকেশৰ লগত যদি কেনেবাকে ফোনত কথা পতা বুলি গম পাও নহয় পাই যাবি তই আৰু শুন ৰাকেশে তোক লগ কৰিবলৈ তাত ওলাবগেও পাৰে খবৰদাৰ ঘৰৰ পৰা বাহিৰ নহবি পাগলটোও থানাত নাই চাবি কিন্তু তোক বিচাৰি যদি সি তাত ওলাইগে নহয় মই আকৌ তোকহে ফালিম বেলেগক একো নকওঁ হ'ব থ ফোন ৰাখ আগতে মোৰ কেছটো কিবা এটা কৰকচোন হ'ব আমি কিবা এটা টেনশ্যনত আছো তই এই বাৰান্দাত বচোন যা এতিয়া মাতিম যা হ'ব যা কিহৰ মিটিং কচোন তই মিটিং আম খাবলৈ দিছো আম খাপ কি গছৰ ফল সেইটো মোক সুধিব নালাগে ইমান একে পকাই কৈছে আমি কি গছ গমেই নাপাইছো কিহৰ মিটিং মিটিং মিটিঙত চব থাকিব লাগিছে চব কথা গম পাই গৈছে ঠিক আছে আই মোহন ছাৰ কিহৰ কাৰণে মিটিং দিছা সোনকালে কোৱা আপোনাৰ সভাপতি পাতি দিছে আপুনি আৰম্ভ কৰক ছাৰ বাৰু হ'ব তুমি কি কাৰণে মিটিংখন দিছা তাৰ উদ্দেশ্য ব্যাখ্যাটো তুমিয়ে কৰা কি বাখা কি মিটিং পাতিছা সেইটো কৈ দিয়া আচ্ছা চব আহিছেনে বাৰু হিচাপ কৰি থাকব নালাগে কৈ যা তই ইয়াত 30 উপস্থিত মোৰ অতিক মম আটো কৈ চেনেহ তোৰ এইটো দেখোন বিহু হৈ গেল আচল কথাটো কওঁ আই মোহন সোনকালে কোৱা টাইম নাই মোৰ ইয়াত থকা আইচ আজি মোৰ লগত যিটো হৈছে কালিলেও সেইটোৱে হৈছে আৰু পৰহিলেও সেইটোৱে হৈছে বাবা মূল কথাটো ক কিনো চালে বেয়া কোবাই আছ মিটিঙৰ মাজত কথা ক'লে মই বেয়া পাওঁ ছাৰ কি মানে এইজনৰ কথাই কৈছো মোহন কি ক'ব লগা আছে সোনকালে ক মোৰ কাম আছে নহয় মিটিং দীঘল হলে কিন্তু খং উঠিব আৰু আচল কথাটো নোকোৱা কিয় আৰু ধৰ্মঘট কিয় কৰিছিলে সেইটো কওঁ আচ্ছা ক ছাৰ মই যেতিয়া দোকান খুলিছিলো মোৰ দোকানৰ চাহৰ দাম আছিল 5 টকা আজি মই ইমান দিন ইচ্ছা গুগল কৰি দোকান ডাঙৰ কৰিছো আজিও মোৰ দোকানৰ একাপ চাহৰ দাম 5 টকা পৃথিৱীৰ চব বস্তুৰ দাম বাঢ়ি গৈছে কিন্তু মোৰ দোকানৰ চাহৰ দাম একে আছে আনকি এখন থানা মানুহে বাকী খাই খাই মোৰ দোকান চেজ কৰি পেলাইছে পুলিচ মুখাই জোল ওলাই গৈছে মোৰ চাহৰ দাম নাবাঢ়িলে কেনেকে হ'ব ছাৰ বাইন চাইন যদি মোৰ দোকানখন বন্ধ হৈ যায় মোক কি হ'ব ছাৰ সেইকাৰণে যদি আপোনালোকে মোৰ দোকানৰ বাকীবিলাক নিদিছে মই আকৌ আম্বুলাঞ্চ কৰিছো বা তই সেইটো কথাৰ কাৰণে অন্বেষণ কৰিব লাগেনে হে বাকী কেইটা আমাক খুজিলে দিলোহেঁতেন নহয় মোৰ সন্মান আছে ছাৰ মই বাকী খুজিবলৈ বহুত লাজ পাইছো শুনিছা তাৰ কথা এই কোনে কোনে তাৰ পৰা বাকী খাইছে আজিয়ে পইচা কেইটা দি দিব হ'ব ছাৰ পইচা মই যে খালী পেটে অন্নপ্ৰসন্ন কৰি আছো তাৰ হিচাপটো ইয়াত ধৰিব ছাৰ হ'ব দে হ'ব এই খালী পেটত উগাৰ যে ছাৰ ঠাণ্ডা ভাত 200 মাৰি আহিছে এই তই কিয় মাতিছ বাৰু হ'ব আমি সকলোৱে মোহনৰ দাবী মানি লৈছো মোহনৰ চাহৰ দাম বাঢ়িব একাপ চাহত 15 টকা সেই কাপ চাহ আমি নেখাইহে পাৰিছো ঐ তই ইমান দাম বঢ়ালেতো চাহ কোনে খাব এইটো লয় 100 টকা একাপ চাহত 100 টকা ঐ তোক মই একাপ চাহত 100 টকা দিছো এয়া মোৰ যিমান বাকী আছে তই ইয়াৰ পৰা কাটি লবি এতিয়া ধুনীয়াকৈ দোকানলৈ যা আৰু বঢ়িয়াকৈ মোলৈ চাহ একাপ লৈ আগে যা হ'ব ছাৰ এতিয়া খোৱা বোৱা কৰিব পাৰিম চাগে ন ছাৰ পাৰিবি যা মৰাটো এইটো কি যে হ'ব নহয় ইয়াৰ হয় ছাৰ
মই ফোনত কথা পাতি থাকোতে আপুনি কিয় মিচিকিয়াই আছিলে ক'তনো মই মিচিকি আছিলো কিয় মই নেদেখো মই অন্ধ নেকি কাক ফাঁকি দিবলৈ আহিছে আপুনি নহয় মানে তোমাৰ কথা এটা শুনিহে হাঁহি উঠিছে কি এনেকুৱা জমনি কথা কলো আপুনি হাঁহিবলে অ বিউটি তুমি বোলে আজিকালি পুলিচৰ পৰা কিডনেপাৰহে হলাংগে ক'লে আপুনি অ কি ক'লে আপুনি অ মই শুনা কথাটোহে কৈছো